নমস্কাৰ। প্ৰথমে মই আপোনালোকৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থী, কিয়নো আজি বিগত ছমাহ ধৰি মই কোনো ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰিব পৰা নাই। ইয়াৰ কাৰণ হৈছে মোৰ শাৰীৰিক অসুস্থতা। এই অসুস্থতাৰ বাবেই মই মোৰ পচন্দৰ কাম কিতাপ পঢ়াৰ পৰা বিৰত থাকিবলগীয়া হৈছে। তথাপিতো মই লাইফ অৱ এ ড্ৰাইভাৰ নামৰ গ্ৰন্থখনৰ কাহিনীভাগ আপোনালোকৰ মাজলৈ নিবলৈ লাহে লাহে চেষ্টা চলাই আছোঁ। হয়তো ভগৱানে সহায় কৰিলে কামটো সোনকালে হৈ উঠিব। পাতকাই ইপাৰে মোৰ দেশ নামৰ গ্ৰন্থখনৰ কাহিনীভাগ আপোনালোকে ইমান মৰম আৰু সাদৰেৰে গ্ৰহণ কৰিলে যে আজি 1000জন মানুহৰ মাজত ই পালেগৈ। আৰু আপোনালোকৰ মৰম আৰু চেনেহৰ বাবেই মই আৰম্ভ কৰা কিতাপৰ কথা নামৰ পৰিয়ালটোৰ আজি 154জন সদস্যৰে পৰিপূৰ্ণ হৈ উঠিছে। মই আশা কৰোঁ যে আপোনালোকৰ এই সহায় সহযোগিতা সদায় আমাৰ বাবে থাকিব। ধন্যবাদ।